নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচলাৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰখনতে দেখিবলৈ পাব। এতিয়া যে দেউতাকৰ ওচৰলৈ আহিব, দেউতাকৰ ওচৰলৈ আহি আপুনি যদি মোৰ লগত গাৰ্গীৰ বিয়া পাতিব বিচাৰিছে তেনেহ'লে আপুনি অতি সোনকালে মোৰ বিয়াখন পাতি দিয়ক বুলি দেউতাকৰ আগত ক'ব। আৰু তেতিয়া দেউতাকৰ মনটো বহুত ভাল লাগিব আৰু দেউতাকে মোৰ তোৰ ওপৰত বিশ্বাস আছিল, তই যে এদিন এনেকৈ কবি আৰু তহঁত দুটাৰ বিয়াখন মই অতি সোনকালে পাতিম বুলি আদিৰ আগত ক'ব। আৰু দৰিকাই এইবোৰ শুনি দৰিকা আচৰিত হৈ পৰিব। দৰিকাই দাদাই আকৌ কিয় গাৰ্গীক বিয়া কৰাব বিচাৰিলে, এই বিয়াখন যেনেকে নহওক ৰখাব লাগিব বুলি দৰিকাই চিন্তা কৰিব। এতিয়া বাৰু দৰিকাই কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত মন্দিৰে আদিয়ে যে গাৰ্গীক বিয়া কৰাব সেই কথাটো গম পাই মনটো বহুত ভাল লাগিব। আৰু খুৰীয়েকৰ ওচৰলৈ গৈ এইখন ঘৰত যে অদিতি নহয় গাৰ্গীহে বোৱাৰী হৈ আহিব সেই কথাটো খুৰীয়েকৰ আগত কোৱাত মনটো বহুত ভাল লাগিব। আৰু মন্দিৰে অধীৰৰ ওচৰলৈ গৈ আদিয়ে যে গাৰ্গীক বিয়া কৰিবলৈ মান্তি হৈছে সেই কথাটো অধীৰৰ আগত কোৱাত অধীৰ আচৰিত হৈ পৰিব। এতিয়া বাৰু অধীৰে কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত অদিতিয়ে অনাবিললৈ ফোন কৰিব আৰু অনাবিললৈ ফোন কৰি আমাৰ বিয়াখন ইমান ডাঙৰকৈ পাতিব নালাগে, ইমান ডাঙৰকৈ পাতি টকা পইচা খৰচ কৰাটো মই একেবাৰে নিবিচাৰোঁ, সৰুকৈ পাতিলেই হ'ল বুলি অনাবিলৰ আগত ক'ব। এতিয়া বাৰু অনাবিলে অদিতিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।